হাই ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আছে এয়া অংকুৰ আৰু মই এতিয়া যাবলৈ গৈ আছোঁ এজন জনপ্ৰিয় ইউটিউবাৰৰ ঘৰলৈ। কিন্তু কোন সেইজন ইউটিউবাৰ আপোনালোক সকলোকে মই জনাই আছোঁ। তো তাৰ আগতে মোৰ KTM-খন ওলাই লওঁ নে কি কোৱা? ফ্ৰেণ্ডছ, এয়া হৈছে মোৰ KTM। এইখনলৈ আমি এতিয়া যাবলৈ ওলাই আছোঁ ইউটিউবাৰজনৰ ঘৰলৈ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আমি এতিয়া ঘৰৰ পৰা ওলালোঁ, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বাবা তো ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান আহি আছোঁ দীপজ্যোতি ডেকা ভাঙা টিভিলৈ। আৰু তেওঁ এইমাত্ৰ ফোন কৰি গম পালোঁ যে তেওঁ বৰ্তমান ঘৰত নাই, তেওঁ শ্বুটিংস্থলীত আছে। তো আমাক তাইলৈ তেওঁ মাতিছে। তো চলো। হাই ফ্ৰেণ্ডছ, আমি আহি পালোঁ এয়া হল চৌকা আৰু দীপদাগত এইটো ৰাস্তাৰে যাব পাৰি আৰু ইফালে এইটো ৰাস্তাৰে যাব পাৰি। চ' আমি এইটো নাযাওঁ, আমি ইটোৰে যাম। হাই ফ্ৰেণ্ডছ, আমি আহি এতিয়া পাই গৈছোঁ এয়া শ্বুটিঙৰ স্থলী। আৰু তো দেখাই আছোঁ আপোনালোকক। এয়া আছে আমাৰ লগত এয়া জুৱেল দা। কি কৰি আছে এতিয়া আপুনি? এয়া এডিটিং কৰি আছোঁ। এয়া জুৱেল দা এজন, এওঁ কৰে মানে এয়া ভাঙা টিভিৰ সকলো এডিটিংখিনি। আৰু এতিয়া জুৱেল দাই ইয়াত ভিডিঅ' এডিটিং কৰি আছে, ধুনীয়া এডিটিং কৰে। দীপদা, আপোনাক পোনপ্ৰথমে মোৰ চিন্মনা চেনেললৈ স্বাগতম জনাইছোঁ। দীপদা, আপোনাকতো সকলোৱে মানে চিটেইকাই বা চিপিৰা তেনেকুৱা নামেৰে জানে। তো আপোনাৰ প্ৰকৃত নামটো কি? মোৰ নাম মানে দীপজ্যোতি ডেকা, আৰু ভাঙা টিভি দিয়াৰ কাৰণে ইউটিউবত ভাঙা টিভি বুলি ৰাইজে গম পায় বৰ্তমান। আৰু আপোনাৰ মানে ইউটিউবৰ বাহিৰে আৰু বেলেগ কাম কিবা কৰি আছে নেকি? ইউটিউবৰ বাহিৰে মই ইলেক্ট্ৰিচিটিত আছিলোঁ। বৰ্তমান মই এইবিলাক অসুবিধাৰ কাৰণে মই বৰ্তমান অফ আছোঁ এদিন। আৰু আপোনাৰ জন্ম কিমান চনত হৈছিল? 1994। আপোনাৰ সেই জন্মদিনটোৰ পৰা আজিৰ তাৰিখটোলৈকে আপোনাৰ মানে জীৱনত মানে বহুতো স্মৃতি ৰৈ গৈছে। তো আপোনাৰ তাৰ ভিতৰত এটা ভাল লগা স্মৃতি কি? এতিয়া ভাল লগা বুলি ক'ব লাগিলে এতিয়া কোনটোনো ভাল লগা বুলি ক'ম, কেতিয়াবা দুখো থাকে সুখো থাকে। ভাল লগাটো মনত নাথাকে বাৰু। এতিয়া আকৌ মনত পেলাব ভাল লগা বহুতকেইটা আছে বাৰু। দীপদা, আপোনাৰ প্ৰিয় খাদ্যটো কি? প্ৰিয় খাদ্য ৰাতিও বেলেগ দিনতো বেলেগ। তাৰপিছত ৰাতি অলপ বেছিকৈ মই তিতা খাই ভাল নাপাওঁ। তাৰপিছত এনেই মিঠাই চিঠা খাই মাংস চাংস খাই ভাল পাওঁ। মিঠাইৰ ভিতৰত বেছি প্ৰিয়? মিঠাইৰ ভিতৰত ৰসগোল্লা খাই ভাল পাওঁ, মিষ্টি খাই ভাল পাওঁ। তাৰপিছত তিতাৰ ভিতৰত এই অমিতা তিতা খাই বেয়া পাওঁ। দীপদা, মানুহৰ জীৱনলৈ প্ৰেম আহে, আপোনাৰ প্ৰথম মানে ভাল পোৱা কেতিয়া হৈছিল? ভাল পোৱা স্কুলীয়া কলেজৰ দিনতে হৈছিল বৰ্তমান। তাৰপিছত যেতিয়া নেকি ভাল পোৱা আছিল, যিয়াক ভাল পাবা খোজো সেইটো নেখেদে, আৰু যোনটোক বেয়া পাবা খোজো সেইটো খেদি ফুৰে। সেনেকৈ ধৰ আগতে ইমান এটা মোবাইল ফোন নাছিলতো, সেনেকৈ অলপ লিখা কাগজে লিখি পেলাই প্ৰেম সেইটো আৰম্ভ হৈছিল। সেই ছোৱালী যদি মানে যোনটো লগত মানে ফাৰ্ষ্ট আপোনাৰ প্ৰেম হৈছিল, তো সেইজনী ছোৱালী এতিয়া মানে বিয়া হৈ গ'ল নে? বিয়া মানে এতিয়া চলি মাকাই হ'ল। কিন্তু যেতিয়া নেকি স্কুলৰ দিনত প্ৰেম কৰিছিলোঁ, সেইটো আশা কৰা বাদে দি যে বিয়া পাতিম বুলি। কিন্তু এতিয়া দেখোন চলি 3-4 পিছত লৈয়ে ফুৰে। আৰু আপুনি বৰ্তমান এতিয়া ৰিলেশ্যনশ্বিপত আছে নেকি? এতিয়া বৰ্তমান ৰিলেশ্যনশ্বিপত নাই, থাকিলেও মই তাৰমানে নাথোঁ। বহুতে মোৰ লগত প্ৰেম কৰিব খোজে, কিন্তু ময়ে তাক বা ইচ্ছা নকৰোঁ। এতিয়া কৰা নাই আৰু নাই, বহুত ব্যস্ততা থাকোঁতো সেইকাৰণে। ধন্যবাদ দেই। অলপমান ধেমালিকৈ ইণ্টাৰভিউ বুলি নহয়, এনেই ঘৰৰ নিচিনাকৈ কথা পাতিছোঁ, বেয়া নাপাব কোনোৱে। আৰু যিসকলে ইমানখিনি সময় দি ভিডিঅ'টো চাই আছা, সেইসকললৈ বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই ভাইটিৰ চেনেলটো আপোনালোকে আমাক যেনেকৈ আদি দিছে, ইয়াকো ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব কিবা যদি ভুল হৈছে, আৰু শ্বেয়াৰ কৰি দিব। আৰু বহুতখিনি কষ্ট কৰি এতিয়া আহিছে আমাৰ ইয়াতো বোকা পানী নেওচি, বৰষুণৰ বতৰ হ'লেও, আৰু ইয়াকো আপোনালোকে ছাপোৰ্ট কৰিব। আৰু দীপদা, আপোনাক বহুত ধন্যবাদ। আপুনি ইমানখিনি ব্যস্ততাৰ মাজত আমাখিনি সময় দিয়াৰ কাৰণে, তো বহুত ধন্যবাদ। তো ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।